কবিতাৰ শিৰোনাম প্ৰেমাগ্নি, কবি মহেশ চৌধুৰী। মই নাৰী, কেতিয়াবা ভনী, কেতিয়াবা কন্যা, কেতিয়াবা প্ৰেয়সী পত্নী, সুন্দৰী, মমতাময়ী, অনন্যা, মহীয়সী আদি নানান সম্ভাষণে সদায় ভুলাই মোক। নকৰোঁ নিজেই নিজৰ বিচাৰ, কোন মই, কি বা বিচাৰোঁ, গন্তব্য ক'ত, কাক ভাল পাওঁ, কাকেই বা বিচাৰি ফুৰোঁ নেজানো, জানিবও নোখোজোঁ। সকলো মানি লওঁ, মাত্ৰ যদি অকণ মৰম পাওঁ, হায় কৃপণ পুৰুষ, এয়া যে নেপালোঁ তোমাৰ পৰা। কিন্তু দিলোঁ মই উজাৰ কৰি সকলো, দি দি নিঃশেষ হ'লোঁ। হ'ব খুজিছিলোঁ মই অৰুন্ধতী, নোৱাৰিলোঁ। পিছে নহয় মই নাৰী দুৰ্বলা, মই সঁচায়ে অনন্যা। ইমান দিনে ইকাতি সিকাতিকৈ উচুপিছোঁ যিমান, আজি তোমাৰ চকুৰে বব তেজৰ চকুলো সিমান। প্ৰকৃতিয়ে কান্দিলে হ'ব বাম আৰলি, হ'ব উল্কাপাত, কাৰণ মই প্ৰেমাগ্নি, মই যে প্ৰেমাগ্নি।